মই বৰ্তমান আছোঁ এখন দিহিঙত। এইখন দিহিং দেখিছেনে? বুঢ়ী দিহিং হয়। তো ক'ৰ পৰা আহিছে কেনেকৈ আহিছে মই নাজানো বাৰু। এইখন দেখিছেনে? সেই তাত আছে আগত সৰু সৰু নাও কেইখনমান আছে। সৰু নহয় ডাঙৰে হয়। এইফালে আছে নাও। সেই দেখিছেনে? সেই তাত পাৰ কৰা আছে মানুহবোৰ চব। এয়া দেখিছে নহয়? অটো গাড়ী কিবাকিবি আছে আৰু তেনেকৈ। তো মই আগে এইটো অভিজ্ঞতা লোৱা নাই। এতিয়া মই আছোঁ, মোৰ লগত আছে আমাৰ হেমন্ত। হেমন্ত হাই কৈ দিয়াচোন। আৰু এই যে বিনোদ। তো আমি তিনিওটা বিশেষ এটা কামত ইয়ালৈ আহিছিলোঁ। জেগাখিনিৰ নাম মই বৰ ভালকৈ নাজানো, অৰুণাচলৰ হয়। তো এতিয়া মানে মই পাৰ হৈ এতিয়া ভাবিছোঁ এটা ক্লিপ লৈ থওঁ, মানে ভিডিঅ' এটা বনাই থওঁ আৰু আপোনালোকক দেখাওঁ দিহিঙত। এই দেখিছে এইবোৰ সৰু সুৰা হ'লেও আৰু কিবা এটা স্মৃতি থাকি যায় ন, হয় নাই? তো এইখন গাড়ীত যিহেতু আহিছোঁ, তো পাৰ কৰাম এতিয়া এইফালে। তো আহিব দিয়ক, লগে ভাগে পাৰ হৈ যাম। এই মাছ ধৰি আছে চব, দেখিছেনে? সেই ইয়াত মানুহজনে মাছ ধৰি আছে। এয়া আহি লওক গাড়ীখন। গাড়ীখন নহয়, নাওখন আহি লওক, তাৰপিছত পাৰ হৈ যাম। তই আগে পিছে এনেকুৱাকৈ উঠিছ নাই? হৈ আজিয়ে উঠি পাইছোঁ দেই লগত। এইটো যে মিছা কথা কৈছে, ই মই গম পাইছোঁ। এনেকৈ কৈছে, মোক ঠগিছে পাই। মই সদায় হয় আকৌ, আজিহে প্ৰথম। মই কৰা যে মানে য'তে ত'তে উঠিয়ে নাপাওঁ। নাওতো অহা নাই, আহিব দিয়ক। মানে এনেকুৱা হৈছে চব, পানীখিনি ইমান চাফা নহয়। পানীখিনি দেখি পেলাই মোক গা ধুৱে লাগিছে। গাটো নুধুঁ, মুখখনকে ধুই লওঁ আৰু। এবাৰ ধুলোঁ আৰু এবাৰ ধুওঁ, ঠাণ্ডা লাগে, বহুত মজা লাগে, গম পাইছেনে? পানী চব। আৰু ইয়াত আপোনাক শিল কিমান লাগিব, এই দেখিছেনে? শিল চব। পানী এনেকুৱা চাফা চব, হাতত লৈ থাকিলে কিমান চাফা। নদী পানীটো চাফা হ'বই আৰু দিহিঙৰ পানী চাফা হ'বই নাই। লেতেৰা মানুহে গা ধুৱে আকৌ, চাফা মানুহে গা নুধুৱে, অলপ মুখ চুখ ধুৱে, হাত ভৰি ধুৱে, এনেকৈ থাকে আৰু। সেইফালে আহিব এতিয়া, অটো উঠাই দিছে ছাৰ। জুম কৰি দিয়াচোন, একদম ভালকৈ দেখাই দিব। বেছি পাৰ কৰিব নোৱাৰে, এখন পাৰ কৰে চাগে গাড়ী হ'লে। মানে আমাৰখন পাৰ কৰিব পাৰিবনে নোৱাৰে নাজানো বাৰু, পাৰিব চাগে ন? পাইছোঁ না সঁচাকৈ তই আগে হৈ? মই যে মুঠেই নাপাওঁ দেই, নিষ্পত্তিকে নাপোৱা। হাইট দিও আছে নেকি ঘাট? হাই আগত কি এইফালে আমাৰ মানুহ ৰখি আছে, চব ষ্টুডেণ্ট আছে অ'টোৰ। আৰু এতিয়া জাষ্ট এখন আহিছে দেই, সেইখন ওপৰৰ পৰা নামি আছে। এইবোৰ ষ্টুডেণ্ট, ছোৱালীহে বিশেষকৈ ল'ৰা নহয় বাৰু, একো নাই। আৰু বহুতখন আহি আছে সেইফালৰ পৰা চব। এনেকৈ কৰি পেলাই ইয়ালৈকে আহিব আৰু। তো ইয়াত গাড়ী বাইক কিবাকিবি উঠাবৰ কাৰণে এইবোৰ টক্টা দি থৈছে, তো বনাই থৈছে আৰু। তো আহি পাবহি এতিয়া চব। মানুহ আছে কিন্তু ভালেখিনি আছে দেই। এয়া চক দতি এইফালে এনেকুৱা গাড়ী পাৰ কৰাই নাই? কৰাই ন? মোৰ মানে অকণমান ভয় লাগি আছিলে, নাজানো যে প্ৰথমবাৰ আহিছোঁ ন, সেইকাৰণে অলপ সুধিছোঁ আৰু। মই প্ৰথম সুধিছোঁ কিন্তু দেই। এই দূৰতো আছে ন ঘাটটো, আৰু সেইটো ঘাটতো মই ভাবিছিলোঁ কি তাত কেনেবাকৈ উঠাব নেকি দাই বুলি পেলাই, কিন্তু ইয়াতে উঠাই বুলি কৈছে। চাওঁ আহক, টকাও কেইটকা লয় নাজানো, বাকী দেখা যাব, হয় নাই? মানুহ আহি আছে এইফালে চব। দুখন, এখনো নহয়, একেলগে দুখন আহিছে চব। মেচিন দুটা নে এটা মেচিন গৈ? এটা চাগে। পালেহে বন্ধ কৰিলেই নেকি? নাই কোৱা। বছ মানুহখিনি একচুৱেলি নামি যাব লাগে আৰু। মানুহবোৰ কিছুমান মানুহ বহুত বেলেগ চব। আমি যাব পাৰোঁ নে নাপাওঁ চিয়ৰ নাই চব। মানে হেৰি হ'ল, ভৰ্তি হ'লেই এইফালে চব। আমাৰতো বাগাতে না, বৰ দৌৰলৈ যাব লাগে। যাবগৈ এতিয়া, এৰি থৈ পেলাই। বেয়াই লাগিছে লগাটো, কি কৰি আছা আকৌ? আমাৰ কি হ'ল নিনিলে ন বিনোদ? আমি অকৰা হ'লোঁ, মানে গাড়ীখন এনেকৈ ঘূৰাই থ'বলগীয়া হৈছিলে হেনো। এতিয়া সিহঁতে ঘূৰাই দিলে বাৰু, নহ'লে পিছৰ বাৰু নাপাবি বুলি বোলে। সেইখন এখন অটো ৰখিয়ে আছে।
পিছৰবাৰটো নাপাবি বুলি পেলাই গাড়ীখন ঘূৰাই থৈছে। তাৰপিছত তাত থ'ব আৰু লগে লগে আকৌ আহিব, তাৰপিছত আমি যাব পাম আকৌ যাকে যা ষ্টাৰ্ট কৰি পেলাই ঠেলি দিছে। আৰু এইটো যিটো ইঞ্জিন দেখিছে নহয়, সেইটো চাওক, এই ইঞ্জিনটো যে 407 বোলে, এই টিচা এটা দুটা তিনিটা চাৰিটাই ঠেলিছে দেই, আগফালে এটা আছে 5টাই ঠেলিছে, পানী ওলাই আছে বোলে চব। তাকে যা বাই বাই, কান্দো কান্দোহে লাগিছে আৰু গ'ল গ'ল। আমি ন হাতী পাৰ হৈ যাম গো, হেৰি যে গাড়ীখন নিব নাই যে ৰাম, ইমান ধুনীয়া ভিউ কচম কৈছো। এতিয়া আকৌ আহি পেলাই পালেহি, এতিয়া উঠাই লওঁ, নহ'লে আগতে উঠাই ল'ব লাগিব, নহ'লে আকৌ কি হ'ব হেৰি বেলেগে উঠাই দিব চেঞ্চ আৰু। নতুন এটা অভিজ্ঞতা ল'লোঁ দেই, আজি প্ৰথমবাৰ এনেকৈ উঠাই পাইছোঁ নাৱত, মজা লাগিলে, কিবা এটা জুচ এটা আহি গ'ল মানে, গম পাইছে আছে কি পৰিলেগৈ, বল এটা পৰিলে, মানুহ ইমানখিনিয়ে হ'ল আকৌ চা, আৰু ঢেৰ লাইন লাগি আছে। সেই জলদি আমি গৈছোঁ দেই, লগা কেলে ভয় লাগে আকৌ, চবে গৈছেচোন, নাও উঠিছে, এইটো ভয় নাই লগা নোচাক, এইটো আজিহে উঠি পাইছে নোচাক, ষ্টেৰিং বুলি কয় বোলে এডাল, হয় নহয় এডালে পকাইছে, ক'ত কি পকাইছে আকৌ হা, এইডাল ইঞ্জিন কি কি সোমাই আছে আৰু দেই, গাড়ী কেনেকুৱা লয় হা, জেগা পাই গ'লো, এই তালে দিব তাকে, কোনো নমানা, আমি নামি পালোহি, এতিয়া গাড়ীখন নমাই দিব, এতিয়া উঠাওঁতেতো মই উঠালোঁ আৰু মানুহ বহুত ভিৰ থাকে দেই, চব সেইফালে তাত ইমানখিনি গাড়ী আছে, আকৌ ইয়াত ট্ৰেক্টৰ আছে, অটো এখন আছে, তাৰপৰা মানুহ ৰখি আছে, হাই তালৈকে চব বাৰু ট্ৰেক্টৰলৈকে নিব, কি ক'ম আৰু সেইখিনি মানুহ। এতিয়া আমি ওলাই গ'লোঁ, ভিডিঅ'টো ইয়াতে সামৰণি কৰোঁ, যিহেতু গাঁৱৰ ভিতৰত ধুনীয়া পৰিৱেশ, এইখিনি যে ঠাইখিনি বহুত ধুনীয়া, বহুত মজা লাগে, ধূলি বাকতি এইবোৰতকৈ ইয়াত মানে গাঁৱৰ পৰিৱেশ ন, অৰুণাচল যাক অৰুণাচল হয় নাই, তো বাই বাই দেই সকলোকে।